পীরে কামিল হজরত মৌলানা আমার গোলাম রব্বানী সাহেব আমার মাজত আৰু নাই বুকু কপি আছে গাইজ। হেল্ল' গাইজ, আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতু। গাইজ কিবা কাৰণত মানে মোৰ ফেচবুক লাইভটো মানে খালি কাটি কাটি গৈ আছে, সেইকাৰণে মানে লাইভ কণ্টিনিউ কৰিব পৰা নাই। আপোনালোকক ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ। আপোনালোকক কৈছিলোঁ যে আমাৰ গোলাম ৰব্বানী সাহেবৰ ইন্তেকাল হৈ গ'ল। মই বৰ্তমান আছোঁ তেখেতৰ ঘৰত। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মানে বহুত মানুহ দেখিব পৰা অৱস্থাত নাই, তথাপিও মানে এতিয়া তেখেতক মানে ঘৰৰ পৰা ওলাই আছে বাৰান্দাত, যাতে সব মানুহে দেখিব পাৰে। তো যদি পাৰোঁ আপোনালোকক দেখাম। গাইজ এতিয়া কোনো পধ্যে আপোনালোকক দেখুওৱা সম্ভৱ নহয়, গতিকে আপোনালোক যিমান পাৰে সোনকালে আহি যাওক। মানে এতিয়াও ট্ৰাফিক লাগি গ'ল, ইমান মানুহ। এতিয়া মানে কেনেকুৱা দেখাব, এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই আছে যাতে কমচে কম চবক দেখাব পাৰিব। তো সেইকাৰণে অলপ চিৰিয়েল কৰিব লাগিব, নহ'লে ইমান মানুহ। পীৰে কামিল হজরত মৌলানা আমাৰ গোলাম ৰব্বানী সাহেব আমাৰ মাজত আৰু নাই বুকু কপি আছে গাইজ। মই আহি আছিলোঁ তেখেতৰ ঘৰৰ ওচৰত আহি আছিলোঁ, ভাবিছোঁ তেখেতক ঘৰত সোমাই এবাৰ চাম। শুনিছোঁ বেমাৰ, তো এতিয়া আহোঁতে ৰাস্তাত হঠাৎ শুনা পাওঁ যে তেখেত আৰু আমাৰ মাজত নাই। বৰ্তমান আপোনালোকক মানে কেমেৰাত মানে তেখেতক দেখুওৱা বিলকুল সম্ভৱ নহয়, ইমান মানুহ তেখেতক দেখুওৱা মানে সম্ভৱ নহয়। মই এতিয়ালৈকে দেখিব পৰা নাই গাইজ। তো আপোনালোকে যিমান পাৰে সোনকালে আহি যাওক, অলপ দেৰি হ'লেও আপোনালোকে দেখিব পাৰিব, যিহেতু এতিয়া চিৰিয়েল কৰি আছে আৰু এতিয়া দেখুওৱা সম্ভৱ নহয়। ইমান মানুহ, ইমান কম সময়ৰ ভিতৰতে ইমান মানুহ আহি গ'ল গাইজ। তেখেতক মানে ভাল পোৱা মানুহ ইমান বেছি যে মই আচৰিত হৈ গৈছোঁ ভাই। আলহামদুলিল্লাহ গাইজ, মই হজৰতক অলপ সময় দেখিব পাৰিছোঁ গাইজ। মানে মই যে দেখিছোঁ, ভাবিছিলোঁ আপোনালোকক দেখাম, কিন্তু তাতে যে মই এনেকুৱা কেমেৰাটো থিয় কৰিম সম্ভৱ নহয়। ইমান মানুহ, চব মানুহৰ ফাকেৰে গৈ এনেকুৱা চাব লগা হৈছে। অলপ সময় যে দেখিব পাৰিছোঁ এইটোৱে শুক্ৰিয়া, আলহামদুলিল্লাহ। তো আপোনালোক সোনকালে আহি যাওক, এতিয়া অলপ দেখিব পাৰিব, কাৰণ চিৰিয়েল হৈছে বৰ্তমান, অলপ দেখিব পাৰিব। কিন্তু তাতে হজৰতক এনেকুৱা ভিডিঅ' কৰিব নোৱাৰিব, কাৰণ ইমান ভিৰ, কেমেৰা উঠাব নোৱাৰিব। তো আপোনালোক আহক, সোনকালে আহি যাওক, আহিলে মানে চাব পাৰিব।